ৰাজ্যৰ পঞ্চায়তে চলিছে নিৰ্বাচনৰ গৰম বতাহ পিছপৰি থকা নাই 13 নং মহামায়া জিলা পৰিষদৰ সমষ্টিৰ সদস্য পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সাগিৰা খাতুন আৰু হগুনমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কাউন্সিলৰ পদৰ মনোনীত প্ৰাৰ্থী আয়শা সিদ্দিকাই আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে আজি বিয়লি হগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা দ্বিতীয় খণ্ড গাঁৱত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় সভাত সভাপতিত্ব কৰে হগুনমাৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি জহিৰুল ইছলামে উক্ত সভাত মহামায়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী সাগিৰা খাতুন আৰু হগুনমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কাউন্সিলৰ পদৰ মনোনীত প্ৰাৰ্থী আয়শা সিদ্দিকা ধুবুৰী জিলা পৰিষদৰ প্ৰাক্তন চেয়াৰমেন আছাদুৰ ৰহমান ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মজনু শেখ অৱসৰপ্ৰাপ্ত শিক্ষক ৰহমান আলী আদিয়ে উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচন উপলক্ষে ভাষণ প্ৰদান কৰি সভাত উপস্থিত থকা ৰাইজক অৱগত কৰে কংগ্ৰেছ প্ৰাৰ্থীদ্বয়ে পঞ্চায়তখনত ৰাইজৰ বিপুল সঁহাৰিত লাভ কৰা পৰিলক্ষিত হৈছে। আসসালামুআলাইকুম নমস্কার মোর নাম সাগিরা খাতুন 13 নং মহামায়া জিলা পরিষদের সদস্য প্রার্থী কংগ্রেস দল। আসসালামুআলাইকুম নমস্কার মোর নাম আয়শা সিদ্দিকা মই সগুনমারি আঞ্চলিক পঞ্চায়েতৰ সদস্য প্রার্থী তো কংগ্রেস দলের থেকে তো এইটাই মই অনুরোধ করুন কি সবে মোক আগামী 7 তারিখে ভোটটা দিয়ে জয়যুক্ত করক মই আপনার ওচৰত থাকিম আর সুখ দুখত মই থাকি যাম। আজি নির্বাচনের সভা আছে ইয়াত এইটো হল আমার কদমতলা পার্টটো ইয়াত আপনালোকে নিশ্চয় জানে আপনালোকে চাওক পাব্লিকৰ সহাৰি এইটো আমার কথা না আপনালোকে নিজে পর্যবেক্ষণ করক পাব্লিকৰ সহাৰি ইয়াৰ দ্বারা মই বুঝিব আমি যিমানখিনি আমাৰ কংগ্ৰেছ ওয়ার্কার জানিব পাইছোঁ যে হগুনমাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ দুইগৰাকী প্ৰাৰ্থী আছে জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত বিপুল সহাৰি বিপুল ভোটত জয়ী হ'ব বুলি আমি আশা কৰোঁ। আপনি কার লগত কন্টেস্ট হ'ব বুলি ভাবে? আমার কন্টেস্ট নহয় হয়তো 2 নম্বৰ 3 নম্বৰ থাকিব পাৰে কন্টেস্ট নহয়। রাইজে কি আপন জানো রাইজক অনুরোধ জানো রাইজে যিখিনি আমার লগত আজি যিমান কষ্ট কৰি আছে যিমান সহাৰি দি আছে তাতে পৰৱৰ্তী কালত ৰাইজৰ লগতো তেনেকৈভাৱে আমি একেলগে যিকোনো বস্তু আলোচনা কৰি মত বিনিময় কৰিব পাৰোঁ। ৰাইজক মই ধন্যবাদ জনাওঁ যে আজি গোটেই দিনটো ইমান ৰ'দৰ মাজত ৰাইজে যি সহাৰি জনালে নিজৰ কাম কাজ সব বস্তু ত্যাগ কৰি দি আজি এটাই স্বাৰ্থত যে অসমত কংগ্ৰেছ চৰকাৰ আনিব লাগে কংগ্ৰেছ অবিহনে অসম বিলুপ্তি হৈ আছে এটাই শ্লোগান মানুহৰ এই ক্ষেত্ৰত মানুহৰ ৰাতি দিন একাকাৰ কৰি হলেও কংগ্ৰেছৰ মিটিঙত আহি আছে কংগ্ৰেছক সহায় জনাই। আপোনাৰ ভৱিষ্যত স্বপ্ন কি আছে? এতিয়া ভৱিষ্যত স্বপ্নটো আল্লাই কৰিব মই কেনেকৈ কৰিব পাৰিম মোৰ কৰ্ম যেনেকুৱা কৰিম ভৱিষ্যত আল্লাই তেনেকুৱা ফল দিব। আমি নাছিলোঁ এতিয়া মহিলা পৰাখনক মই নিৰ্দেশক দিছোঁ এতিয়া মোৰ ভৱিষ্যতটো আল্লাই নিৰূপণ কৰিব এতিয়া মইতো ক'ব নোৱাৰোঁ।